তো নমস্কাৰ কৃষক বন্ধুসকল, আজি আপোনালোকৰ মাজত মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো হ'ব মানে তিয়হৰ ওপৰত। তো তিয়হত মানে কি হৈছে, এটা মাৰাত্মক ৰোগ এটা আহিছে, মানে বেমাৰ, যিটোকে এইডাল তিয়হ কি ধুনীয়াকৈ হেৰি হৈছে, কিন্তু এইডাল চাওক ধুনীয়াকৈ তিয়হবিলাক লাগিছেও বঢ়িয়াকৈ, এইবিলাক লাগিছে। এইটো প্লাষ্টিকটো মই মেৰাই থৈছোঁ, মানে কি এইটোত আপোনাৰ এই বৰল এটা আহে, বৰলটো খুচি দিয়ে আৰু সেইটোৰ কাৰণে তিয়হবিলাক বেয়া হৈ যায়। আৰু তলৰ ফালেও লাগি আছে, চাওক তলৰ ফালেও ধুনীয়াকৈ লাগি আছে। এইটো বেলেগ এটা ব্ৰিড হয়, যিটো মানে হালধীয়া টাইপ হৈ গৈছে। এইটো মই কি ব্ৰিড আনিলোঁ মই নাজানো, কিন্তু গোটেইকেইটাৰ লগত একেলগে আনিছিলোঁ, কিন্তু এইটো দেখোন কিবা বেলেগ তিয়হ হৈ গ'ল, হালধীয়া টাইপ। কিন্তু ভালেই লাগিছে, একো বেয়া লগা নাই। এইবিলাক কালাৰটো ধুনীয়া হৈছে, কিন্তু ইহঁতক মানে কি ভিটামিনৰ অলপমান প্ৰয়োজন হৈ আছে, যিটোৰ কাৰণে আপোনালোকে চাওক পাতবিলাক হালধীয়া পৰি যায় বা হেৰি হৈ যায়। আৰু সেইটো বেছিভাগ যিটো আপোনাৰ পাতটো মানে মুজি পেলাই পচি যায়, সেইটো হৈছে পোকৰ কাৰণে। আৰু যিটো এনেই হালধীয়া হৈ যায়, কালাৰটো চেঞ্জ হৈ যায়, সেইটো হৈছে ভিটামিনৰ কাৰণে। কাৰণ ভিটামিনৰ যেতিয়া অভাৱ হৈ যায়, তেতিয়া গছবিলাকৰ মানে ৰূপটো সলনি হৈ যায়। আৰু ভিটামিন যেতিয়া নাপায়, সিহঁতে ফল দিবৰ টাইমখিনিত সিহঁতক পূৰা ভিটামিন দিব লাগে, সেইটোৰ কাৰণে। আৰু তলত যিখিনি সাৰ দি থৈ দিছোঁ, ধুনীয়া সাৰ, মানে ধৰক ঘৰতে বনোৱা সাৰ, এইবিলাক কোনো কিনা সাৰ নহয়। তো গোবৰ হওক, ছাগলীৰ যিটো গোবৰ, তাৰপিছত আপোনাৰ মোৰ ব্ৰইলাৰ ফাৰ্মৰ গোবৰ, সেইবিলাক সকলো মিক্স কৰি পেলাই ইয়াত দিয়া যায়। তথাপিতো ইহঁতৰ যিহেতু এতিয়া ফল আহিবৰ টাইম হৈছে ন, গতিকে ফল আহিছে দুই একোটা, তো সেইটোৰ কাৰণে ইহঁতক মানে আধাৰটো বেছি প্ৰয়োজন। মানে ইহঁতকো মানে আধাৰ লাগে, আধাৰ পালে ইহঁতে ভিটামিন পালে ইহঁতেও ফলটো দিবৰ কাৰণে সক্ষম হ'ব। সেইকাৰণে আপোনালোকে চাওক, এই পাতবিলাক চাওকচোন, এই পাতবিলাক কেনেকুৱা এটা হালধীয়া কালাৰ পৰি গৈছে। আৰু এই হালধীয়া কালাৰৰ পৰা এনেকুৱা গছডাল মানে বহুত কেইটা পাততে হৈ গৈছে, এইখিনিত নাই চাওক, এইখিনিত একো নাই, আৰু এইখিনিত চাওক, এইখিনিত গোটেই হালধীয়া পৰি গৈছে। মানে এই গছডালত বেমাৰটো লাগিছে। আৰু এইফালে কিন্তু নাই, এইডাল গছত কিন্তু নাই সেই বস্তুটো, এইডাল গছত কিন্তু নাই। এইডাল গছত ধুনীয়াকৈ তিয়হো লাগি আছে বা এৰো লাগি আছে। কিন্তু কথাটো হ'ল কি, এতিয়া মই আপোনালোকক বুজাই দিওঁ, এইডাল গছত যে এই বস্তুটো লাগিল, এই গছডালে কিন্তু এই গোটেইখিনি গছ, মই বেছি তিয়হত কৰা নাই, ইয়াত মোটামুটি আপোনাৰ 15ডাল 18ডাল মান আছে, তাতকৈ বেছি নাই বাৰু। আৰু মাজে মাজে এনেকৈ সৰু সৰু পুলি দি থৈ দিয়া আছে, যিহেতু এইকেইডাল যদি কিবা এটা হৈ যায়, তেতিয়াহ'লে এইকেইটা ধুনীয়াকৈ উঠি আহিব। আৰু তো সেইটোৱে কথা, মানে কি এইডাল গছত যদি ভালকৈ লাগি যায় ন, তো গোটেই গছখিনি মাৰি পেলাব। আৰু সেই গছকেইডালটো মাৰি পেলাব দিব নোৱাৰে ন। তো সেইটোৰ কাৰণে আমি এতিয়া কি কৰিম, ইহঁতক ভিটামিন দিম। আৰু ভিটামিনটো কি দিম, কেনেকৈ দিব লাগে, আৰু কি কৰিব লাগে, সেইখিনি গোটেইখিনি আজি আপোনালোকক এইটো ভিডিঅ'তে দেখাম। কেৱল আপোনালোকে এই ভিডিঅ'টো চাই থাকক। তো এই মেডিচিনটো আপুনি ইউজ কৰিব লগা হ'লে প্ৰথমতে আপোনাক লাগিব পানী। আৰু পানী আপোনাৰ যদি কম গছ থাকে, তেতিয়াহ'লে 2 লিটাৰ পানীটো হৈ যায়। আৰু যদি বেছি গছ লাগে, তেতিয়াহ'লে 6 লিটাৰ বা 7 লিটাৰ পানীত হৈ যায়। তো বাকী মই এতিয়া আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকৰ এনেকুৱা এটা পাম্প আছে, এইটো হৈছে 2 লিটাৰৰ পাম্প। আৰু কিছুমানে যাৰ বেছি খেতি থাকে, সিহঁতে ডাঙৰ ডাঙৰ পাম্প ইউজ কৰে বাৰু। বাকী মোৰ কাৰণে এইটোৱে হৈ যায়, কাৰণ ইমান গছ নাই, তো এইটো দি মোৰ চলি যায়। তো এইটো হৈছে 2 লিটাৰৰ পাম্প। আৰু বাকী ঔষধটো হৈছে বা মেডিচিনটো হৈছে এইটো আপোনালোকে দেখা পাইছে, এইটো হৈছে ট্ৰেচেল, এইটো হৈছে ভিটামিন হয়। আৰু আপোনালোকে নাভাবিব যে মই ইয়াত কিবা প্ৰমোশ্যন কৰি আছোঁ বা কিবা হেৰি কৰি আছোঁ, কাৰণ মই ইয়াত প্ৰমোশ্যন একো কৰিব অহা নাই। কাৰণ মই যিহেতু এইটো মেডিচিন ইউজ কৰি পেলাই ভাল পাইছোঁ বা সফল পাইছোঁ, তো এইটো মেডিচিন ইউজ কৰি আপোনালোকেও ভাল ফলাফল পাওক, সেইটোৱে বিচাৰিছোঁ, সেইটোৰ কাৰণে মই দেখাইছোঁ। তো এইবিলাক বেলেগ নাভাবিব। আৰু এইটো কেনেকৈ দিব লাগে দেখাই আছোঁ, চাই থাকক। তো মই এতিয়া মেডিচিনটো মিহলাই দেখাওঁ আপোনালোকক। তো এইটো হৈছে পেকেট, আৰু এইটো পেকেটৰ ভিতৰত আৰু আপোনাৰ 1 লিটাৰ পানীত আপোনাৰ 2 চামুচকৈ দিব লাগে। তো মোৰ ইয়াত আছে, তো ইয়াত যিহেতু মোৰ 6 লিটাৰ পানী আছে, গতিকে মই ইয়াত 12 চামুচ দিব লাগিব। আৰু 12 চামুচ মানে মই ইয়াত 12 চামুচ নিদিওঁ, 11 চামুচ দিম। তো এয়া হ'ল 3 চামুচ কৰিম। আৰু ইয়াতকৈ কিন্তু বেছি মাত্ৰা আপোনালোকে ব্যৱহাৰ নকৰিব, কাৰণ যদি বেছি মাত্ৰা ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ গছডাল হয়তো বেয়া হৈ যাব পাৰে। মেডিচিনখিনি মিহলা হৈ গ'ল, আৰু মেডিচিনৰ কালাৰটো হৈছে এনেকুৱা হালধীয়া হৈ যাব। তো সেইটো এতিয়া মই এইটোত মিহলাই লওঁ, লৈ পেলাই স্প্ৰেটো কৰি দিওঁ, আপোনালোকে চাই থাকক। তো চাওক আপোনালোকে, মই এতিয়া এইটো পাম্পৰ ভিতৰত ভৰাই ল'লোঁ, আৰু পাম্পত মই কেনেকৈ মেডিচিনটো মাৰোঁ আপোনালোকক দেখাই আছোঁ। আহক। আৰু মেডিচিনটো কেনেকৈ মাৰিব লাগে, কি কৰিব লাগে, সেইটোও আপোনালোকক দেখাম। ভিটামিন মাৰিলে মই আগতেও কৈছোঁ, সদায় গধূলি টাইমত মাৰিব, কাৰণ ৰ'দত ভিটামিন মাৰি লাভ নাই আকৌ। কিছুমানে মাৰে বা হেৰি কয়, তো সিমানখিনি এনেকুৱা। আৰু কেনেকৈ মাৰিছোঁ আপোনালোকে চাওক। তাক মানে হেৰি থাকে, তাত মাৰিব। আৰু পাৰিলে আপোনালোকে হাতত গ্লোভছ পিন্ধি পেলাই মাৰিব দেই, কাৰণ মই
আজি গ্লোভছখন অনা পাহৰি গ'লোঁ, সেইটো মোৰ আচলতে এটা ভুল হ'ল। কাৰণ হাতত গ্লোভছ আৰু আপোনাৰ মুখত মাস্ক থাকিলে মানে মেডিচিনটো মাৰাৰ কাৰণে ভাল। কাৰণ মেডিচিন এটা মাৰিলে ইয়াত বহুতখিনি কেমিকেল থাকে বা বহুতখিনি চেণ্ট থাকে, স্প্ৰে মানে যিটো গোন্ধ সেইটো আপোনাৰ নাকত সোমাই যাব পাৰে, আৰু সেইটোৰ কাৰণে আপোনাৰ নাকত যদি সোমাই যায় আপোনাৰ হয়তো বেয়া কিবা বেমাৰ হেৰি হ'ব পাৰে। তো সেইটোৰ কাৰণে আপোনালোকৰ নিজৰ ছেভৰ কাৰণে আপুনি পাৰিলে হাতত গ্লোভছখন আৰু মুখত মাস্কখন মাৰিবই, মোৰ মতে মাৰিবই লাগে। বাকী আপোনালোকক কওঁ, যদি আপোনালোকে মেডিচিনটো কৰিছে ন, আপোনালোকে মেডিচিনটো ভালকৈ কৰিব। মানে এনেকুৱাকৈ চাওক, গছডাল পূৰা মানে জিকাই দিব, মানে গছডালত কিছুমানে কি কৰে এনে আৰু ওপৰে ওপৰে পাতবিলাক ভালকৈ নিজিকেও হেৰিও নহয়, সেনেকৈ দি থৈ যায়। আপোনালোকে সেইটো ভুল নকৰিব, কাৰণ যদি গছডালত ভাল হেৰি হয় তেতিয়াহ'লে আপোনাৰ ফলটোও ভাল হ'ব। আৰু আপোনালোকে স্প্ৰে কৰি থাকোঁতে এইটো ধ্যান দিব, যদি আপোনালোকৰ এনেকুৱা বুঢ়া পাত থাকে, এই পাতবিলাক এনেকৈ উঘালি দিব আপোনালোকে। এই দেখা পাইছেনে? তেনেকৈ এইটোত মানে মেডিচিন মাৰি একো লাভ নাই। তো এইটো পাত দূৰত পেলাই দিব, সেইটো মই পেলাই দিম, দূৰত পেলাই দিব। বাকী এইখিনি চাওক, স্প্ৰে মোৰ আধা আধি হৈ গ'ল। বাকী এইখিনি কৰিলোঁ। তো আৰু আজি আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, সেইটো হৈছে ৰঙালাও। ৰঙালাওত 2G কাটিং কেনেকৈ দিয়ে সেইটো মই দেখাই আছোঁ। আৰু ফাৰ্ষ্ট কাটিংটো মই ইয়াত দিছিলোঁ, আপোনালোকক দেখাই আছোঁ। এইফালে আহক, এডাল হৈছে ৰঙালাও, আৰু এইটো চাওক, এইটো এই যে আপোনাৰ ক'ত গ'ল, এইটো গাঁঠি যে আছে দেখা পাইছেনে? এই গাঁঠিটো এইখিনিত মই দিছিলোঁ, মই 1G কাট, আৰু ইয়াৰ পৰা এইখিনিত মানে 2G কাটিং দিব লগা হ'লে 1G কাটিঙত আপোনাৰ ইয়াৰ পৰা 12টা পাত আহিব লাগে, আৰু ইয়াৰ পৰা 2G কাটিং দিব লগা হ'লেও আপোনাৰ 12টা বা 11টা পাত হ'লে হ'ল। সেই হিচাপত গণিব লগা হ'লে মোৰ কেইটা হৈছে, এইডাল হৈছে 1টা 2টা 3টা 4টা 5 6 7 8 9 10 12, গতিকে 12 যিহেতু পাৰ হৈ গৈছে, 13 হৈছে। তো মই ইয়াক ছেকেণ্ড মানে 2G কাটিংটো দিব পাৰোঁ। আৰু কাটিংটো ক'ত দিব লাগিব, এইফালে আহক। তো কাটিংটো দিব লাগিব আপোনাৰ এইটো আগটো দেখা পাইছেনে? এই আগটো আপোনাৰ ইয়াত দিব লাগিব, আৰু কেঁচি এখন ল'ব, এনেকৈ কেঁচিখনে লৈ পেলাই এনেকৈ আগটোত কাটি দিব। মই ইয়াত কাটি দিলোঁ। গতিকে মানে এতিয়া এই কাটি দিলোঁ ন, এইটো কাটি দিলোঁ মানে ইয়াৰ এতিয়া এই চাইডেদি ইহঁতৰ ব্ৰঞ্চ আহিব, মানে এনেকৈ ইহঁতৰ ফেনা আহিব, আৰু সেই ফেনা গৈ আকৌ ওলাই যাব। যেনেকৈ ইয়াত 1G কাটিঙত এনেকৈ ধুনীয়াকৈ চাইডেদি এনেকৈ আহি গৈছে, এনেকৈ আহি যাব। তো এইটো হ'ল 2G কাটিং। আৰু 3G কাটিং আকৌ দিম, আৰু যেতিয়া দীঘল হৈ যাব, তো মানে গছডাল তেতিয়া মানে আৰু বেয়া হৈ নাযায়। আৰু এইফালেও আছে, এইফালেও আপোনালোকক দেখাই আছোঁ। এইফালে চাওক, এইফালে এইখিনি ৰোৱা হৈছে, এইখিনি মানে সিমান বেছি হোৱা নাই। এইকেইটা হাজাৰী বুলি কয়, মানে কি আপোনাৰ মানে অকণমান দূৰ যাব, গৈ তাতে মানে ওলমি লাগে। সিহঁতৰ নামটো হাজাৰী বুলি কয়। তো আপোনালোকে বজাৰত পায়েই যাব। আৰু এইডাল চাওক, এইডালটো হোৱাই নাই, 1G কাটিং দিয়া গৈছে, এইডাল 2G কাটিং দিব পৰা হোৱা নাই। 1G কাটিং দিয়া গৈছিল ইয়াত, চাওক আপোনালোকে ধুনীয়া ব্ৰঞ্জ আহি গৈছে। এইপিনে 1G কাটিং এইপিনে দিয়া গৈছে। বাকী এইখিনি ছেকেণ্ড কাটিং দিব লগা হ'লে হ'ব, আৰু বেছি দিন নাই। বাকী এইখিনি খেতি আপোনালোকেতো দেখাই পাইছে। বাকী মই মেডিচিনটো দিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, তো ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এটা কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা কৰিলোঁ ন, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু কমেণ্টত ক'ব যদি আপোনালোকক নেক্সট কিবা ভিডিঅ' লাগে, বা মেডিচিনৰ ওপৰত হওক, বা কৰ্দৈজ্বালাৰ ওপৰত হওক, অমিতাৰ ওপৰত হওক, বা চেলাৰ ওপৰত হওক, নেচেৰা মাহৰ ওপৰত হওক, যিকোনো XYZ ভিডিঅ' লাগে, তো আপোনালোকে কমেণ্ট কৰি জনাব। মই দিবৰ কাৰণে একেবাৰে চেষ্টা কৰিম। যদি পাৰোঁ দি দিম, যদি নোৱাৰোঁ তো আপোনালোকক আপডেটটো দি দিম মই। তো বাকী লাভ ইউ অল, সকলোৱে ভালে থাকক, খেতি কৰক। কাৰণ খেতি এনেকুৱা এটা বস্তু, খেতি কৰিলে আপোনাৰ নিজৰো ভাল হ'ব, আৰু দুই এপইচা পইচাও পাব। তো এইবিলাক কৰিব লাগে। তো লাভ ইউ অল।